দুপৰীয়াৰ ভাত সাজ আজি চিম্পলকে খাম বুলি ভাবিলো। লগত খাবলৈ বনাবলৈ ওলাইছো মাছৰ পিটিকা। আজি মাছৰ পিটিকাখিনি ভোট জলকীয়া আৰু আমৰ আচাৰৰ সৈতে বনাবলৈ ওলাইছো। আৰু মই আজি ব্যৱহাৰ কৰিছো জুতি দা টেষ্টৰ ভোট জলকীয়াৰ আচাৰ আৰু আমৰ আচাৰ। প্ৰথমতে মাছ পিচ ভাজি লৈছো আৰু এটা খুন্দনাত মই মাছ পিচ কাইটখিনি উলিয়াই লৈ দি দিছো আৰু একেলগে দিছো মান ধনিয়া, তাৰ পিছত দিছো কেঁচা জলকীয়া আৰু এয়া দিছো এতিয়া ভোট জলকীয়াৰ আচাৰ। যিহেতু ভোট জলকীয়াৰ আচাৰ দিয়া গৈছে সেইবাবে কেঁচা জলকীয়া কমকে দিছো আৰু এতিয়া মই দিছো আমৰ আচাৰ। নিমখৰ ব্যৱহাৰ কৰা নাই কাৰণ আচাৰত নিমখ আছে আৰু লগতে মাছ ভাজোতেও নিমখ দিয়া গৈছিলে। আৰু শেষত অকমান দি দিছো পিঁয়াজ। পিঁয়াজখিনি একেবাৰে গুৰি হৈ যোৱাকে খুন্দিব নালাগে। আৰু এয়া ৰেডি হৈ গ'ল মাছৰ পিটিকা। আৰু আজিৰ থালিখন একেবাৰে চিম্পল। লগত লৈছো মাছৰ কণী ফ্ৰাই আৰু এয়া লৈ লৈছো মাছৰ পিটিকা। এনেদৰে মাছৰ পিটিকাখন খাই কিন্তু সঁচাই বহুত ভাল লাগে। আৰু লগত লৈ লৈছো জুতি দা টেষ্টৰ কুকুৰা মাংস, বাঁহগাজ আৰু ভোট জলকীয়াৰ আচাৰ আৰু এয়া বগৰীৰ জ্বলা মিঠা আচাৰ। জুতি দা টেষ্টৰ গোটেইকেইবিধ আচাৰে মোৰ কিন্তু সঁচাই বহুতেই ভাল লাগিলে। আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে, মই কেপশ্যনত গোটেইখিনি ডিটেইলছ দি দিম।